আমাৰ লগত আছে এগৰাকী বিশিষ্ট ব্যক্তি মানে মোৰ বান্ধৱী আকৌ দেই। আপোনালোকে সকলোৱে তাই পৰ্দাৰ স্ক্ৰীণত তাইক লগ পাই থাকে বা কেতিয়াবা তাই ভইচ শুনা পাই থাকে। এয়া হ'ল পূৰ্বালী, মোৰ কলেজীয়া বান্ধৱী। বহুত বছৰৰ পিছত আজি তাইক মই এইদৰে লগ পালোঁ। তাই গুৱাহাটীত থাকে, থাকোঁতেই মোক ফোন কৰিলে যে তোক এইবাৰ মই লগ কৰিম। তেতিয়াই মোৰ মনটো ভাল লাগি গ'ল। ফোনত আমাৰ কথা পতা হৈ থাকে, কিন্তু লগ কৰা অকণমান দিগদাৰ হয়। তাই যেতিয়া ঘৰলৈ আহে মই নাথাকোঁ বা মই গুৱাহাটীলৈ গ'লে তাই ইমান ব্যস্ততা, তাইক আমনি দিবলৈও বেয়া লাগে বা তাইও বিজি হৈ থাকে, সেইবুলি আমাৰ লগ কৰা নহয়। যেতিয়া তাই মোক ফোন কৰি ক'লে তোক এবাৰ লগ কৰিম বুলি, তেতিয়াই মই ভাবিলোঁ যে তাইক মই এসাঁজ মোৰ হাতেদি বনাই ৰান্ধি খুৱাম। তাইক গৈ ৰাতিপুৱাই লৈ আনিলোঁ, যিহেতু কুঁহি ক্লাছ আছিল, ক্লাছত থ'লোঁ। তাৰপিছত তাইক আনিলোঁ, আনি পাওঁতে আমাৰ বহুত দেৰিয়ে হ'ল। আহি পাই ইয়াৰ লগে লগে মই ৰন্ধা বঢ়াত ব্যস্ত। তাৰ মাজতে কিন্তু চাহ একাপো খাই ল'লোঁ দেই। আৰু ৰান্ধি থাকোঁতে আকৌ তাই মোক ভিডিঅ' কৰি থৈছে। তাই কৈছে ৰ তোক মই ভিডিঅ' কৰি থওঁ আৰু কি দিছনো কৈ থাক যাচোন, সেইবুলি তাই মোক এইদৰে ৰাখি থৈ দিলে। লগৰবিলাকত ফোনত কৈ আছে যে তাই যে আজি আমাৰ ঘৰলৈ আহিলে, সেইটো কথা। লগতে আৰু কিবাকিবি অলপ যোগাৰ কৰিছোঁ। বহুদিনৰ মূৰত আজি লগ পাইছোঁ যেতিয়া মই যদি ভালদৰে এসাঁজ বনাই নোখোৱাওঁ মোৰো মনটো ভাল নালাগিব। তাইক আজি মই মুৰ্গী মাংস বন শাকৰ সৈতে খুৱাম। ইয়াত আছে ভেদাইলতা, নৰসিংহ, মানিমুনি, শুকলতি, কহনি। এইপিনে মই যোগাৰ কৰি থাকোঁতে তাই আকৌ কুঁহিক এটা বৰগীত গাবলৈ দিছে, যিহেতু তাই এগৰাকী গানৰ টিচাৰ। লগতে তাই নিজৰো স্কুল এখন আছে বাৰু গানৰ। আৰু তাই ভাল কবিতা লিখে, কবিতা আবৃত্তি কৰে, নাটক কৰে, ভাওনা কৰে, লগতে নিউজ চেনেলত তাই কাম কৰে। ইমান প্ৰতিভা থকা এগৰাকী মোৰ বান্ধৱী, সঁচাকৈ নিজে কৈ মানে গৌৰৱ অনুভৱ কৰোঁ। আনফালে আকৌ কেৰাহীখন পাতি দিলোঁ, যিহেতু মোৰ ছোৱালীয়ে খাই ভাল পায় যেতিয়া মই ভাবিছোঁ তাইৰ ছোৱালীও খাই ভাল পাব বুলি এয়া আৰু অলপ যোগাৰ কৰিছোঁ। আমাৰ এই বন্ধুত্বটো কিন্তু বেছি বছৰৰ নহয়। আমি লাষ্ট কলেজত পঢ়ি থাকোঁতে পোৱা 3 বছৰীয়া আমাৰ চিনাকি, কিন্তু সেই চিনাকি আমাৰ যেন বাল্যকালৰ চিনাকি, এনেকুৱা এটা বন্ধুত্ব। বৰ ভাল লাগে। প্ৰত্যেকটো কথা তাইৰ লগত সুখ দুখৰ পাতোঁ, তাইও মোক কয়। স্কুলীয়া বান্ধৱীবিলাক কি হয়, কলেজ যোৱাৰ লগে লগে কোনোবা আঁতৰি ঠান বান হৈ যায়, কিন্তু যেতিয়া কলেজত পঢ়ে সেই কলেজত পঢ়া বান্ধৱীহে কিন্তু আচল বান্ধৱী হিচাপে চিন থাকি যায়। এয়া মই পেষ্ট বনাই ল'লোঁ আৰু আনফালে মই ডিমকেইটাও ভাজি লৈছোঁ। চাওকচোন এটা ডিম মোৰ কি অৱস্থা হ'ল। আপোনালোকৰ বাৰু বইল কৰিলে তেনেকুৱা হয় নহয়? মোৰ যে প্ৰায়ভাগেই হয়। এয়া দি দিলোঁ ডালচেনি, ইলাচি, লং 2টা। ইয়াতে দিলোঁ মই কৰি লোৱা পেষ্টখিনি এতিয়া ভালদৰে ভাজি ল'ব লাগিব তেলতে অকণমান, তেতিয়াহে খাই ভাল লাগিব। আৰু যি দিব লগা আছিল গোটেইখিনি বাৰু মই দিছোঁ, সকলোৱে জানে আৰু সকলোৱে ৰান্ধি খায় বাৰু। তথাপিও আজি মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাইছোঁ। এয়া ভাজি লোৱা ডিমখিনিও একেবাৰে ৰঙাকৈ ভজা নাই দেই, অলপ ৰঙচুৱা কৰিছোঁ। একেবাৰে ৰঙা কৰিলে এই কাৰীকণ খাই ভাল নালাগে। এয়া মোৰ উতল আহি গ'ল, তাতে দি দিম এতিয়া মই আমুল ফ্ৰেছ ক্ৰীম অকণমান। ল'ৰা ছোৱালীয়ে এই বস্তুটো খাই বেছি ভাল পায়। মই যিমানকে দেখিছোঁ প্ৰায়ভাগে এই কাৰীকণ খাই ভাল পায়। লগতে দি দিলোঁ মই বাটাৰ এচামুচ। আনফালে এয়া মোৰ মুৰ্গী প্ৰায়খিনি সিজিলেই। এতিয়া মই পেষ্ট কৰি লোৱা বন ঔষধখিনি দি দিম। তাৰপিছত অলপ দি দিম পানী, তাতে দিম জালুক অকণমান। যিহেতু এই আঞ্জাকণ কিন্তু জালুকীয়া হ'লেহে খাই বেছি ভাল লাগে। উতলটো অহা মাত্ৰকে মোৰ ৰেডি হৈ যাব। এয়া মোৰ গোটেইখিনি ৰেডি হৈ যোৱাত সিহঁতৰ দুইজনীকে ভাত দিছোঁ খাবলৈ। লিম হ'ল ক্লাছ 7ত পঢ়ে, আমাৰ কুঁহি ক্লাছ 5ত। তাৰপিছতে আমি এয়া খাবলৈ বহিলোঁ দুইজনীয়ে। তাই কথা পাতি আছিলে, তাই কৈছে ৰ মই ফটোকপি মাৰি লওঁ। মই তাইক দিছিলোঁ ঢেকীয়া আলু ভাজি। তাই মানে ফোনটোত কথা পাতোঁতে ভাজি খাইহি। তাৰপিছত আমি এয়া দুইজনী ধুনীয়াকৈ
খাইছোঁ মানে কথা পাতোঁতে বহুত দেৰি হ'ল আজি আমাৰ ভাত খোৱা। খাওঁতেই চাগে 40 মিনিটমান লাগিলে। ইমানেই কথা শেষেই নহয়। বহুত বছৰৰ পিছত লগ পাইছোঁ যে, সেইকাৰণে বহুত ভাল লাগিছে। শেষত এয়া যাবলৈও হ'ল। তাই কৈছে আমি ফটোকপি মাৰি থওঁ। মই কাম কৰি কৰি মোৰ অৱস্থা বেয়া, পূৰা ঘামি আছোঁ। এয়া তাই যাবলৈ ওলালে। তাইক মই ৰাখিছিলোঁ, কিন্তু নেক্সট বাৰ আহিলে থাকিম বুলি ক'লে। যিহেতু তাই কাইলৈ গুৱাহাটী যাবগৈ। অহা যোৱা কৰিলেহে যিকোনো সম্বন্ধ অটুট থাকে। আজি যদি পুহি আৰু তাইৰ ছোৱালীজনীক চিনাকি কৰি নিদিওঁ, পিছত যদি একেলগেও ক'ৰবাত থাকিব লগা হয়, কেনেকৈ চিনি পাব? মানুহৰ সম্বন্ধবিলাক এইদৰে বান্ধি ৰাখিব লাগে অহা যোৱা কৰি। তাই আজি আহিলে, মোৰ বহুত ভাল লাগিলে। আকৌ এদিন লগ পোৱাৰ প্ৰতিশ্ৰুতি